নমস্কাৰ বন্ধুসকল, এইচ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এইচ কিচেনত আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া এটা কচুৰ লতিৰ ৰেচিপি। তো আহকচোন চাওঁ ভিডিঅ'টো। আমি এইফালে এটা কেৰাহী গৰম দি লৈছোঁ, জুইত গেছত দি লৈছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ আমি সৰিয়হৰ তেল। তেলখিনি কেৰাহীটো চাৰিওফালে লগাই লৈছোঁ। তেলখিনি যেতিয়া গৰম হৈ গৈছে তাৰপিছত দিছোঁ ইয়াতে তেজপাত, শুকান জলকীয়া দিছোঁ 4টা। তেজপাত আৰু শুকান জলকীয়াখিনি অলপ সময় আমি তেলত ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছতে ইয়াতে দি দিছোঁ গোটা সৰিয়হ। গোটা সৰিয়হ দিলে ইয়াৰ টেষ্টটো বাঢ়ি যায়, সেইকাৰণে আমি সৰিয়হখিনি দি দিছোঁ। তাৰপিছত দিছোঁ ইয়াতে আমি এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছিলোঁ, তো পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হোৱালৈকে সিজাই থাকিব। আৰু পিঁয়াজৰ কালাৰটো যেতিয়া গোল্ডেন ব্ৰাউন কালাৰৰ হ'ব তাৰপিছত আমি ইয়াতে দি দিম শুকান মছলাখিনি। এইখিনি দি দিছোঁ আমি ধনিয়া গুড়ি 3/1 চামুচ, এয়া দিছোঁ আমি জলকীয়া গুড়ি 3/1 চামুচ, এইখিনি দিছোঁ কাশ্মীৰী লাল মিৰ্চ 3/1 চামুচ, তাৰপিছত দিছোঁ হালধি 3/1 চামুচ, জিৰা গুড়ি 3/1 চামুচ, আৰু দিছোঁ ইয়াতে পানী আপোনালোকে দিব লগালগ, কাৰণ পানীখিনি দিলে মছলাখিনি গলি নাযায়, আৰু সেইকাৰণে আমি অলপ পানী দি লৈছোঁ। আৰু পানীখিনি দিয়াৰ পিছত মছলাখিনি আমি আধা মিনিটমান এই ধৰণে মিডিয়াম ফ্লেমতে ৰাখি দিম। মছলাখিনি আমি সিজিব দিম। আৰু মছলাখিনি সিজাৰ পিছত এই ধৰণে তেল যেতিয়া এৰি দিব তেতিয়া দি দিব কচুৰ লতিখিনি। আৰু কচুৰ লতিখিনি দি ভালদৰে লৰাই দিব। আৰু কচুৰ নলিখিনি বা লতিখিনি আমি কচুৰ নলি বুলিও কয় বহুতে, কচুৰ বৈ বুলিও কয় অসমীয়াত বহুতে, বেংগলীত কচুৰ লতি বুলি কয়। কচুৰ লতিখিনি প্ৰায় বেছিভাগ মানুহেই ভাল পায়। আৰু বৰ্তমান সময়ত যিহেতু কচু খোৱাৰ সময়, কচুৰ লতি খোৱাৰ সময় চবেই ভাল পায়, কিন্তু ইয়াৰে বাকলিখিনি গুচোৱাৰ এটা টেকনিক আছে। মই নেক্সট কেতিয়াবা ভিডিঅ'ত দেখুৱাম আপোনালোকক। আপোনালোকে যদি লাগে সেইখিনি আমাক কমেণ্ট কৰি জনাব। তাৰপিছত আমি 3 মিনিট সময়ৰ কাৰণে সিজিব দিছোঁ, ঢাকনিখন ঢাকি দিছিলোঁ। 3 মিনিট পিছত আমি এবাৰ লৰাই দিম। ফ্লেমটো আপোনালোকে মিডিয়াম ৰাখিব। ভালদৰে এই ধৰণে লৰাই দিব। তাৰপিছত আমি ইয়াতে দিছোঁ নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। খুব ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া আমি আকৌ অলপ সিজিব দিম। তো আমি 4 মিনিট এই ধৰণে ঢাকনিখন দি মধ্যমীয়া জুইত মিডিয়াম ফ্লেমত আমি সিজিব দিছোঁ। কচুখিনি যদি ভালদৰে নাৰান্ধে বা ঠিকমতে নাৰান্ধে তেতিয়াহ'লে তাৰমানে কি হয়, খোৱাৰ সময়ত খোজাই বহুত। তো আপোনালোকে একদম ভিডিঅ'টো এনেকুৱা ধৰণে চাই থাকক আৰু এনেকুৱা ধৰণে বনাব, তেতিয়াহ'লে নোখোজাব। আৰু আমি ইয়াতে দি দিছোঁ আদা নহৰুৰ পেষ্ট। বেলেগ একো নাই, জাষ্ট আপোনালোকে ষ্টেপবিলাক ফ'ল' কৰিব, এই ধৰণে বনাব। আপোনালোকক অলপো নোখোজোৱাব আৰু খাই বহুত টেষ্টি পাব। তো আমি আদা নহৰুখিনি দিয়াৰ পিছত এই ধৰণে লৰাই দিছোঁ। তাৰপিছত তেনেকৈ প্ৰায় 2 মিনিটমান থাকিব দিয়াৰ পিছত আদা নহৰুখিনি যেতিয়া সিজি যাব তেতিয়া আমি ইয়াতে দি দিছোঁ পানী আমি প্ৰায় 200 ml মান দিছোঁ, কাৰণ সিজিব লাগিব লতিখিনি। তো পানীখিনি দিয়াৰ পিছত আমি একদম মিডিয়াম ফ্লেমত 10 মিনিটমানৰ কাৰণে আমি সিজিব দিছোঁ। 10 মিনিট পিছত দেখিছে, ইয়াত দেখাইছোঁ আপোনালোকক। ঢাকনিখন গুচাই দিছোঁ।
ধুনীয়াকৈ খুব স্মুথলি আপোনালোকে লৰাব কাৰণ সিজি যোৱাৰ পিছত একদম ঢিলা হৈ যায় আৰু ভাঙি যায় গতিকে তাৰ পিছত ইয়াতে আমি দি দিছো কণ বিলাহী আপোনালোকে নৰমেল বিলাহী ইউজ কৰিব পাৰে কিন্তু কচুটোত কণ বিলাহী ইউজ কৰিলে কি হয় ইয়াতে যেহেতু টেঙাটো বেছি হয় কণ বিলাহীৰ দিয়ে কচুটো নুখুজুৱায় তেতিয়া সো আপোনালোকে পাৰিলে কণ বিলাহী ইউজ কৰিব বা নৰমেল বিলাহীও ইউজ কৰিব পাৰে তো বিলাহীখিনি দিয়াৰ পিছত আমি আকৌ বিলাহীখিনি সিজিবৰ কাৰণে 4 মিনিটৰ কাৰণে ঢাকি দিছো 4 মিনিট পিছত আমি ঢাকনিখন গুছাই দিছো আপোনালোকে ফ্লেমটো মিডিয়ামে ৰাখিব হাই কৰি নিদিব নহলে তলিত লাগি যাব তো এই ধৰণে ভালদৰে লৰাই দিব খুব স্মুথলি কৰিব দেখুৱাইছো একদম গলি গৈছে খুব ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া জুইখিনি আপোনালোকে একদম কমাই ৰাখিব আৰু কমাই ৰাখি এই ধৰণে লাহে লাহে লৰাব বিলাহীখিনিও সিজি গৈছে তো একেবাৰে শেষত আমি দিছো ইয়াতে গৰম মছলা অলপ আৰু গৰম মছলাখিনি দি আমি ভালদৰে লৰাই দিছো আৰু আপোনালোকে দেখিছে আমি যিখিনি পানী ইউজ কৰিছিলো যিখিনি পানী দিছিলো গোটেই পানীখিনি শুকাই গৈছে একদম গ্ৰেভি টাইপ হৈছে তো এই ধৰণে আপোনালোকে বনাব তাৰ পিছত আমি এইখিনি এতিয়া কেৰাহীটোৰ পৰা উলিয়াই লম আৰু এনেকুৱা ধৰণে আপোনালোকে কচুৰ লতি বনাই খাবচোন বহুত আপোনালোকে সোৱাদ পাব আৰু অলপো নুখুজুৱায় মই এইটো কথা আপোনালোকক ভালদৰে ক'ব পাৰো কাৰণ বহুতে ৰান্ধিব নাজানাৰ কাৰণে এনেকুৱা হয় খুব ধুনীয়াকৈ ৰান্ধে বা বহুত তেল মছলা ইউজ কৰি ৰান্ধে কিন্তু শেষত তেওঁলোকে খাব নোৱাৰা হৈ থাকে কাৰণ খুজুৱাৰ কাৰণে আৰু যেনেকৈ খাব বিচাৰে তেনেকৈ খাব নোৱাৰে গতিকে এই ধৰণে আপোনালোকে বনাই খাব আৰু বনাই খাই আমাক কমেন্ট কৰি জনাব কেনেকুৱা পায় আৰু ধুনীয়াকৈ এনেকুৱা ধৰণে যদি আপোনালোকে বনাব পাৰে বা এনেকুৱা ধৰণে যদি বনাই খায় আপোনালোক কেতিয়াও নুখুজুৱায় গতিকে আপোনালোকে কমেন্ট কৰি জনাব আৰু আমাৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিওৰ নটিফিকেশন আপোনালোকৰ তাত প্ৰথমে গৈ পায় তো পুনৰ লগ হ'ম নতুন এটা ভিডিওৰ সৈতে ধন্যবাদ